আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, তেতিয়া মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ আগত ভেলকি দি আছে, ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব। 18 লাখ মানুহেদি আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ। ইলেকশ্যন শেষ হ'ল, বিৰোধীৰ মতে আঁচনি বন্ধ হৈ যাব লাগিছিল। আঁচনিটো বন্ধ নহ'লেই 18 লাখৰ জাগাত আজি 27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিছে। বঙাইগাঁও জিলাত 56,000 পৰিয়ালে আজি অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া আমি সিদ্ধান্ত লৈছো যে এই বছৰ আৰু 3 লাখ ব্যক্তিলৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াম। মই কেতিয়া কৰিব পাৰো মই নাজানো, কিন্তু মোৰ মনত এটা ইচ্ছা আছে, লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। বহুত মহিলাই কয় দাদা অৰুণোদয় পোৱা নাই। যেতিয়া মই সুধো ৰেচন কাৰ্ড আছে নাই, বোলে ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে নাই, অৰুণোদয় নাই। এতিয়া আমি লাহে লাহে কলৈকে গৈ আছো যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড থাকিব সকলোৱে ৰেচন কাৰ্ডৰ নামতে অৰুণোদয়ো লগে লগে পাব। এই ৰাস্তাত আমি আগুৱাই গৈছো। এবছৰ লাগিব, 2 বছৰ লাগিব, 3 বছৰ লাগিব মই ক'ব নোৱাৰো, কিন্তু এই ৰাস্তা দি আমি আগুৱাই গৈছো যে এটা পৰিয়ালত এখন ৰেচন কাৰ্ড থাকিব। ৰেচন কাৰ্ড থকা মানে আমি বিনামূল্যৰ চাউল পালো। যদি ৰেচন কাৰ্ড আছে তাত উজ্বলা গেছো থাকিব, তাৰমানে বজাৰতকৈ 300 টকা কম দামত আমি গেছৰ চিলিণ্ডাৰ পালো। আৰু যদি ৰেচন কাৰ্ড আছে, চাউল পালো, গেছ পালো, লগত আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকা বছৰি বিনামূলীয়া চিকিৎসাও পালো। যদি আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পালো, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালো, তাতে এটা অৰুণোদয়ো পালো। 8 মাহটো কোভিডতে গ'ল। মাত্ৰ 2টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এই 2টা বছৰতে অসমৰ দ্বৈত ৰেলপথেই হওক, এইমছ স্থাপনেই হওক, আমি অসমখনত এক নতুন উন্নয়নৰ বাতৰি আজি আমি লৈ আহিব পাৰিছো। গাঁৱে গাঁৱে জল জীৱন মিছন, প্ৰায় 16 লাখ প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ নিৰ্মাণ, যিবিলাক কাম আমাৰ ৰাজ্যত কেতিয়াও 2টা বছৰৰ ভিতৰত সম্ভৱ নাছিল, তাক আজি আমি এটা এটাকৈ অসম্ভৱক আমি সম্ভৱ কৰি গৈছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজি প্ৰচেষ্টাত আৰু তেওঁৰ সংকল্পত আমি হাতে হাত ধৰি আমাৰ ৰাজ্যখনক আজি আমি আগুৱাই লৈ গৈছো। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত মই কৈছিলো যে আমাৰ চৰকাৰ যদি বিজয়ী হয়, বিজেপিয়ে যদি অসমত মিত্ৰ দলৰ সৈতে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা পায়, আমি 1 লাখ চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম। ইলেকশ্যনৰ পিছত আমাৰ দলৰ মানুহবিলাকেও মোক কৈছিলে যে ইমান ডাঙৰ কথা আমি ক'ব নালাগিছিল, কাৰণ 1 লাখ চাকৰি দিয়াটো অসম্ভৱ কথা। দলৰ ভিতৰতো তাক লৈ 2টা মত আছিল যে এনেকুৱা কথাটো কোৱাটো উচিত হোৱা নাই। কিন্তু আজি আপোনালোকে দেখা পাইছে যে 2টা বছৰ হওঁতেই আমি 97,000 যুৱক যুৱতীক আজি আমি চৰকাৰত চাকৰি দিছো। তাতকৈ ডাঙৰ কথা, চাকৰিৰ লগত তাতকৈ ডাঙৰ কথা যে এই চৰকাৰী চাকৰি পাবলৈ এতিয়াও কোনেও আৰু মাটি বিক্ৰী কৰিব নালাগে, কোনেও এটকাও ঘোষ ল'ব নালাগে। চৰকাৰী চাকৰিৰ পৰা আমি দুৰ্নীতি সম্পূৰ্ণ আজি আমি নোহোৱা কৰিছো।